Hey friends, good morning. আপোনালোকৰ বাবে লৈ আহিছোঁ আজি কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ। গতিকে আহকচোন আৰম্ভ কৰোঁ। আজি এই কুৱেশ্যনছকেইটাই আপোনালোকক অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ অৰ্থাৎ স্বাস্থ্য বিভাগৰ বহুতো এক্সামৰ বাবে বহুতো সহায় কৰিব। গতিকে আহকচোন আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনছটো আছে, নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটো কি? অপশ্যনসমূহ আছে ভুৱনেশ্বৰী মন্দিৰ, কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ আৰু নৱগ্ৰহ মন্দিৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভুৱনেশ্বৰী মন্দিৰ। বন্ধু বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনছটো আছে, অসমৰ কোন পবিত্ৰ মন্দিৰত প্ৰতি বছৰে জুন জুলাই মাহত অম্বুবাচী মেলা অনুষ্ঠিত হয়? ইয়াৰ অপশ্যনসমূহ আছে ক বশিষ্ঠ মন্দিৰত, খ উমানন্দ মন্দিৰত, গ দৌল গোবিন্দ মন্দিৰত, ঘ কামাখ্যা মন্দিৰত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘ কামাখ্যা মন্দিৰত। বন্ধু বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনছটো আছে, নৱগ্ৰহ মন্দিৰত কোনটো পাহাৰত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ আছে ক নীলাচল পাহাৰত, খ চিত্ৰাচল পাহাৰত, গ কইনাধৰা পাহাৰত, ঘ সন্ধ্যাচল পাহাৰত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খ চিত্ৰাচল পাহাৰত। ফ্ৰেণ্ডছ, আহকচোন আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনছটি আছে, ঐতিহাসিক মালিনী থান অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ আছে ক ধেমাজি চিলাপথাৰত, খ বাইহাটা চাৰিআলি, গ হাজোত, ঘ বৰপেটাত। ইয়াৰ অপশ্যনসমূহ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক ধেমাজি চিলাপথাৰত। গতিকে বন্ধু বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ আমি অন্তিমটো কুৱেশ্যনছ। অন্তিমটো কুৱেশ্যনছ আপোনালোকৰ বাবে আগবঢ়োৱাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে আমাৰ ভিডিঅ'টো লাইক এটা কৰা নাই, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহকচোন আৰম্ভ কৰোঁ আমি অন্তিমটো কুৱেশ্যনছ। অন্তিমটো কুৱেশ্যন আছে, ঐতিহাসিক তথা পবিত্ৰ তীৰ্থভূমি সীতাকুণ্ড অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ আছে ক ডিব্ৰুগড় জয়পুৰত, খ তেজপুৰৰ দৰ পৰ্বতীয়াত, গ মঙলদৈ মহলীয়াপাৰাত, ঘ নগাঁৱৰ শিলঘাটত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক ডিব্ৰুগড়ৰ জয়পুৰত। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা